আপোনালোকে চাইছে কাজিৰঙা ব্লগ তো গাইছ থাম্বনেলখন চাই চাগে আপোনালোকে গমে পাইছে তো গাইছ আজি আমাৰ কমৰা চাৰিআলিত বসন্ত উৎসৱ আছে তো বহুত কাৰ্যসূচী আছে প্ৰথম কাৰ্যসূচী মাৰাথন দৌৰ আছিলে গাইছ তো মাৰাথন মই দৌৰিম বুলি ভাবিছিলোঁ দৌৰা নহ'লে তো সেকেন্ড কাৰ্যসূচী শোভাযাত্ৰা আছে শোভাযাত্ৰাখন অলপ দেখাম বুলি ভাবিছোঁ যিমান পাৰোঁ দেখাম গাইছ তো ভিডিঅ'টো চাই থাকিব ডাইৰেক্ট কমৰা চাৰিআলিত লগ কৰিম গাইছ বাই বাই তো গাইজ ফাইনেলি আহি পালোঁ কমৰা চাৰিআলি তো শোভাযাত্ৰা এতিয়া আৰম্ভ হ'ব মানে মই ঠিক সময়তে আহি পালোঁ গাইজ এইফালে চাওক ষ্টুডেণ্টবোৰ লাইন লাগি আছে প্ৰথম দল বিহু দল আৰু ছেকেণ্ড ঝুমুৰ তাৰ নেক্সটত কাৰ্বি নৃত্য দল আছে গাইজ এতিয়া শোভাযাত্ৰাৰ খন্তেক পিছতে আৰম্ভ হ'ব তো ভিডিঅ'টো চাই থাকিব গাইজ আমাৰ নিজৰ মাজত ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ মাজত অসমীয়াৰ এই বাপুতি সাহোন বিহুৱে এক আন্দোলনে বান্ধ খুৱাইছে আমি এক শক্তিশালী অসমীয়া জাতি প্ৰতিষ্ঠা তেনেধৰণে এই উদযাপন কৰিবলৈ আগবাঢ়িছে আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু তেখেতসকলৰ ভৱিষ্যতে যাতে এই অঞ্চলৰ এই বিহুৰ যোগেদি এই বসন্ত উৎসৱৰ যোগেদি যে একতাৰ মাধ্যমেৰে সকলো জাতি উন্নয়ন আৰু উন্নতিৰ কাৰণে আমি প্ৰত্যেকেই আমি সমৰ্পিত হ'ব লাগিব আৰু বিহুৰ যোগেদি আমি আগবাঢ়িব লাগিব শুভেচ্ছা জনাই তো গাইজ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল চাওক মানুহকেইটা লাহে লাহে ওলাই আহিছে তো গাইজ অডিঅ' কোৱালিটি ভালকৈ দিব নোৱাৰিম পূৰা ঢল মাদল বাজি আছে চাওক ব্লগত কথা কৈ থাকিলেও আপোনালোকে শুনি নাপাব
सर पे देखने दे